হেল্ল' ফ্ৰেণ্ডছ, বৰ্তমান উজনিত মিয়া খেদা অভিযান চলি আছে। বিভিন্ন ধৰণৰ জাতীয় সংগঠনৰ নেতাসকলে মিয়া খেদি আছে, ভিডিঅ'বিলাকত দেখা পাই আছোঁ। মোৰ কথাটো হ'ল, সিহঁতে উজনিৰ পৰা মিয়াবিলাক ক'লৈ খেদি আছে? নামনিলৈ। এই নামনি অসমখন জানো অসমৰ অংশ নহয় নেকি? সিহঁতেতো অসমীয়া জাতিৰ হৈকে সংগঠনটো খুলিছে। গতিকে মিয়াবিলাক যদি বেয়াই হয়, অসমৰ পৰা খেদি পঠাব লাগে। এই উজনি নামনি মই বুজি পোৱা নাই। তাৰপাছত বদৰুদ্দিন আজমল ডাঙৰীয়াও ভালকৈ অসমীয়া ক'ব নোৱাৰে, মুছলিম মানুহ। তেখেতৰ ওপৰত এনেকুৱা পাৱাৰ দেখাব লাগে, তেখেতৰ ওপৰত কিয় নেদেখুৱায়? আৰু এটা কথা, সকলো মুছলিমেই মিয়া নহয়। আগতে মিয়া কাক কয় আগতে জানি ল'ব, তাৰপাছতহে। মই এতিয়ালৈকে নাজানো মিয়া কোনবিলাক হয়। তাৰপাছত কথাটো হ'ল, এই উজনিৰ পৰা যে মিয়াবিলাক খেদি আছে, ইয়াতে কিন্তু আপোনালোকৰ লছ। আপোনালোকে এই সংগঠনৰ সৈতে যোগ নিদিব। কেলৈ কৈছোঁ? এই মিয়াবিলাক আপোনালোকৰ তালৈ গৈছে, আপোনালোকৰ তাতে ৰুম ভাড়া লৈছে, আপোনালোকৰ তাৰে চব্জি খাইছে, চাউল খাইছে, বিড়ি চিগাৰেট কিবা কিবি খাইছে, আপোনালোকৰ লাভ হৈ আছে। আপোনালোকৰ তাৰ থ্ৰুৱেদি আপোনালোকৰ পৰিয়াল চলি আছে। কিন্তু এইবিলাক যেতিয়া তাৰ পৰা আঁতৰি দিয়া হ'ব, আপোনালোকৰ চেল কমি যাব। তাৰমানে এই সংগঠনৰ নেতাসকলে আপোনালোকৰ পেটত কুঠাৰ মাৰি আছে। থিংক টুৱাইচ। বুজি পালানে? আপুনি এটা কথা ভাবকচোন, যে এটা দোকান আছে, সেই দোকানত বোলে কেৱল হিন্দু ধৰ্মৰ মানুহে বস্তু কিনিব পাৰিব। লগতে আৰু এটা দোকান আছে, তাতে বোলে এনেকুৱা ধৰণৰ কোনো জাত পাতৰ বেৰিয়াৰ নাই। কোনটো দোকানত চেল বেছি হ'ব? অভিয়াছলি এইটো দোকানত য'ত জাত পাতৰ বেৰিয়াৰ নাই। গতিকে আপোনাৰ এৰিয়াখনক এখন দোকান বুলি ভাবক, আৰু সেই এৰিয়াখনত যদি কেৱল আপোনালোকৰ এৰিয়াৰ মানুহে যদি কিনা বেচা কৰে, তেতিয়াহ'লে সেইখন এৰিয়া কেতিয়াও উন্নত নহয়। তাৰ বাহিৰৰ পৰা মানুহ আহিব লাগিব, বাহিৰৰ পৰা মানুহ আহি আপোনালোকৰ বস্তু প্ৰডাক্টবিলাক ল'ব লাগিব। তেতিয়াহে আপোনালোকৰ চেল বাঢ়িব, আপোনালোকৰ সেই ঠাইখিনি উন্নত হ'ব। এতিয়া মই থাকোঁ দক্ষিণ কামৰূপৰ গড়েমাৰী অঞ্চলত। ইয়াতে মুছলিম এলেকা, হিন্দু ধৰ্মৰ মানুহ অলপ আছে। এনেকুৱা কোনো আমাৰ ইয়াতে কোনো ধৰণৰ এইবিলাকৰ কনচেপ্টে নাই। সকলো ধৰ্মৰ মানুহে ধুনীয়াকৈ আছে, সকলো হাঁহি মিলা প্ৰীতি। সিহঁতৰ ঘৰত আমি গৈছোঁ, আমাৰ ঘৰত সিহঁতে আহি আছে। আমাৰ ইয়াতে মেঘালয়ৰ পৰা মানুহ আহে, মণিপুৰৰ পৰা মানুহ আহে, শিৱসাগৰৰ পৰা মানুহ আহে। আৰু এই মানুহবিলাকৰ লগত যদি আমি বেয়া ব্যৱহাৰ কৰোঁ, নাই তহঁতে ইয়াৰ পৰা যাব লাগিব, আমি ইয়াতে আছোঁ, আমি ইয়াতে কাম কৰিম, তেতিয়াহ'লে আমাৰ এই এৰিয়াখন উন্নত নহয়। কাৰণ আমাৰ এৰিয়াৰ মানুহে আমাৰ এৰিয়াৰ প্ৰডাক্ট ইউজ কৰি আছে, তেতিয়াহ'লে কেনেকৈ উন্নত হ'ব? উন্নত হ'বলৈ হ'লে আমি ইয়াৰ পৰা এক্সপৰ্ট কৰিব লাগিব, প্ৰডাক্টবিলাক বাহিৰলৈ বিকিব পৰা হ'ব লাগিব। এতিয়া সেই শিৱসাগৰ, মণিপুৰ, মেঘালয়ৰ মানুহবিলাকে আমাৰ ইয়াৰে প্ৰডাক্টবিলাক কনজিউম কৰি আছে, গতিকে আমাৰ লাভ হৈছে। আমি ইয়াতে ৰুম ভাড়া দিব পাৰিছোঁ। ৰুম ভাড়া দিলে আমাৰ ওচৰৰে সিহঁতেতো ৰুম ভাড়া খাবতো লাগিব, গতিকে সিহঁতে আমাৰ দোকানৰ বস্তুবিলাক কনজিউম কৰি আছে, গতিকে আমাৰ লাভ হৈ আছে। গতিকে আমি যিমানে ভাল ব্যৱহাৰ কৰিম, যিমানে এইবিলাক জাত পাত এইবিলাক এক ছাইডত ৰাখি থৈ দিম, সিমানে আমাৰ উন্নতি হ'ব। আৰু যিমানে আপুনি এই জাত পাত লৈ লাগি থাকিব, সিমানে আপোনালোকৰ এৰিয়াখন অনুন্নত হ'ব। এইটো একদম চিধা কথা। আপোনালোকে একবাৰ ভাবক। আৰু এই জাতীয় সংগঠনৰ নেতাসকলৰ কোনো ভৱিষ্যত নাই। সিহঁতৰ খালি মাইণ্ড ডাইভাৰ্ট কৰে। এইবিলাকেই দুই এক দিনৰ কাৰণে জোচটো থাকে, তাৰপাছত আৰু ফিউজ হৈ যায়। গতিকে সিহঁতৰ লগত যোগ নিদিব। আমাৰ কাম হৈছে আমি উন্নত হ'ব লাগিব, ল'ৰা ছোৱালীকো মানুহ কৰিব লাগিব, সিহঁতৰ ভৱিষ্যত আছে। গতিকে কৰ্ম মেইন হৈছে কৰ্ম, আৰু কৰ্মই ধৰ্ম। ভালকৈ কৰ্ম কৰি যাব লাগিব, চিধা কথা। বাকী চৰকাৰ আছে, চৰকাৰে এইবিলাক খেদিব, বাংলাদেশী মিয়া যি আছে খেদিব। যদি খেদাত ব্যৰ্থ হয়, আমাৰ হাতত পাৱাৰ আছে, আমি চৰকাৰ সলনিও কৰিব পাৰোঁ। দ্যাটছ ইট। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ।